Hello guys, welcome to my YouTube channel Smart Education by AJ. আগতে মোৰ চেনেলৰ নামটো আছিলে Education and Entertainment with AJ, কিন্তু এতিয়া মোৰ চেনেলৰ নামটো সলনি কৰি Smart Education by AJ ৰখা হ'ল। আমি আগতে অসমৰ বিষয়ে আৰু এটা ভিডিও পাৰ্ট 1 বনাইছিলোঁ। যোনে যোনে দেখা নাই ভিডিওটো চাব, মই ডেসক্ৰিপচনত লিংকটো দি দিম। বলক আমি এতিয়া সেকেন্ড পাৰ্টলৈ যাওঁ। আজিৰ মোস্ট ইম্পৰ্টেণ্ট টপিক হ'ল চিফ মিনিষ্টাৰ অফ আসাম। অসমৰ মুখ্যমন্ত্ৰীৰ বিষয়ে আমি জানিম। এপইণ্টেড বাই গভৰ্ণৰ চুজ মেজৰিটি অফ চিটছ ইন এছেম্বলি। অসমৰ ৰাজ্যপালে বিধানসভাৰ ইলেকশ্যনত যিটো দলৰ অধিক সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলৰ নেতাক গভৰ্ণৰে চিফ মিনিষ্টাৰ হিচাপে নিযুক্তি দিয়ে। এজন চিফ মিনিষ্টাৰৰ কাৰ্যকাল হৈছে 5 বছৰ। অসমৰ প্ৰথম ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আসাম আফটাৰ ইণ্ডিপেণ্ডেন্স। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী স্বাধীনতাৰ পিছত আছিলে গোপীনাথ বৰদলৈ। ফাৰ্ষ্ট ফিমেল চিফ মিনিষ্টাৰ অফ আসাম। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হৈছে আনোৱাৰা টাইমুৰ। তাইক ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হিচাপেও জনা যায়। প্ৰেজেণ্ট চিফ মিনিষ্টাৰ অফ আসাম। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দ্য লংগেষ্ট ছাৰ্ভিং CM অফ আসাম। অসমৰ আটাইতকৈ বেছি দিন মুখ্যমন্ত্ৰী আছিলে শ্ৰী তৰুণ গগৈ। আসাম হেজ 17 CM টিল নাও। অসমত এতিয়ালৈকে 17জন CM হৈছে, মুখ্যমন্ত্ৰী হৈছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ নাম্বাৰটো হৈছে 17। পিছৰ টপিকটো হৈছে আসাম লেজিসলেটিভ এছেম্বলি। অসম বিধানসভা। আসাম হেজ ইউনিকেমেৰেল লেজিসলেচাৰ। অসমৰ এখনহে বিধান সভা আছে, কিন্তু ভাৰতৰ কিছুমান ৰাজ্য আছে যিবিলাকত দুখনকৈ থাকে, মানে বাইকেমেৰেল থাকে। তাত এখন বিধান সভা থাকে আৰু এখন বিধান মণ্ডল থাকে, কিন্তু অসমত আমাৰ এটাই আছে, অসম বিধান সভা। সিটস। অসম বিধানসভাৰ আসন হৈছে 126খন। টাৰ্মছ অফ MLA কাৰ্যকাল হৈছে 5 বছৰ। অসম বিধানসভাখন স্থাপিত হৈছিল বা গঠন হৈছিলে 7 এপ্ৰিল 1937 চনত। বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ হৈছে, স্পিকাৰ হৈছে বিশ্বজিৎ দৈমাৰী বিজেপিৰ পৰা। তেখেতে 21 মে 2021 চনত শপত গ্ৰহণ কৰিছিলে। ডিপুটি স্পিকাৰ উপ অধ্যক্ষ বা সহকাৰী অধ্যক্ষ হৈছে নুমাল মুমিন, বিজেপিৰ পৰাই হয়। চিফ মিনিষ্টাৰ অফ আসাম আমি জানো সকলোৱে হিমন্ত বিশ্ব শৰ্মা। লিডাৰ অফ অপজিশ্যন বিৰোধী দলৰ নেতা বা সভাপতি হৈছে কোন? দেৱব্ৰত শইকীয়া। তেখেত INC মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা হয়। ফাৰ্ষ্ট স্পিকাৰ অফ আসাম লেজিসলেটিভ এছেম্বলি। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ হৈছে কোন? কুলধৰ চলিহা। তেখেতও ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা আছিলে। চিটছ অফ লোকসভা ইন আসাম। অসমত লোকসভাৰ আসন আছে 14খন। চিটছ অফ ৰাজ্যসভা ইন আসাম। অসমত ৰাজ্যসভাৰ চিট আছে, আসন আছে 7খন। আমি এতিয়া থাৰ্ড টপিক যিটো হৈছে গুৱাহাটী হাইকোৰ্টৰ বিষয়ে আমি অকণমান জানিম। গুৱাহাটী হাইকোৰ্টখন স্থাপিত হৈছিল, গঠন হৈছিলে 5 এপ্ৰিল 1948 চনত। আৰু এইটো গঠন কৰিছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, ভাৰত চৰকাৰৰ আইন 1935 চনৰ এটা আইন আছে, এইটোৰ প্ৰস্তাৱ মতে গঠন কৰা হৈছিলে। It was originally known as the High Court of Assam and Nagaland. প্ৰথম যেতিয়া হাইকোৰ্ট গঠন কৰা হৈছিলে তেতিয়া গুৱাহাটী হাইকোৰ্ট নাম নাছিলে, তেতিয়া নামটো আছিলে হাইকোৰ্ট অফ আসাম এণ্ড নাগালেণ্ড। ৰিনেম এজ গুৱাহাটী হাইকোৰ্ট ইন 1971। এই গুৱাহাটী হাইকোৰ্ট নামটো 1971 চনত বনোৱা হয়। ইয়াত জুৰিছডিকশ্যন, ইয়াৰ অধীনত কোন ৰাজ্য আছে? অকল আমাৰ গুৱাহাটী হাইকোৰ্টত অকল আসামেই নহয়, আৰু বেলেগ আৰু 3টা ৰাজ্য আছে আসামৰ লগত: আসাম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰাম। এই গুৱাহাটী হাইকোৰ্ট বা যিকোনো হাইকোৰ্টৰ যিবিলাক জাজ থাকে, যিবিলাক ন্যায়াধীশ থাকে, তেখেতৰ কাৰ্যকাল, তেখেতৰ বয়সটো 62 বছৰ বয়সলৈকে তেখেতে কি কৰিব পাৰে? ন্যায়াধীশ হিচাপে থাকিব পাৰে, তাৰপিছত ৰিটায়াৰ্ড হৈ যায়। নাম্বাৰ অফ জাজেছ। গুৱাহাটী হাইকোৰ্টৰ মুঠ ন্যায়াধীশ হৈছে 24জন। তাৰ ভিতৰত পাৰ্মানেণ্ট আছে 18জন আৰু 6জন আছে এডিশ্যনেল, মানে অতিৰিক্ত আছে। প্ৰেজেণ্ট চিফ জাষ্টিচ। বৰ্তমান
আমাৰ গুৱাহাটী হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ হৈছে শ্মিন মনহাৰবাই ছায়া তেখেতে 23 জুন 2022 চনত শপত গ্ৰহণ কৰিছিলে ফাৰ্ষ্ট চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট আমাৰ গুৱাহাটী হাইকোৰ্টৰ প্ৰথম ন্যায়াধীশ আছিলে ছাৰ R.F. লজ গুৱাহাটী হাইকোৰ্ট হেজ শিফটেড ফ্ৰম শ্বিলং টু গুৱাহাটী অন 14 আগষ্ট 1948 আমাৰ গুৱাহাটী হাইকোৰ্টখন আগতে গুৱাহাটীত নাছিলে আগতে এইটো আছিলে আমাৰ শ্বিলঙত তেতিয়া নামটো বেলেগ আছিলে আসাম হাইকোৰ্ট বুলি নামকৰণ কৰা আছিলে তেতিয়া কিন্তু এইটো 14 আগষ্ট 1948 চনত শ্বিলঙৰ পৰা আমাৰ গুৱাহাটীলৈ স্থানান্তৰিত কৰে থ্যাংক ইউ বন্ধুসকল ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু বেছি বেছি শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ'টোলৈ অপেক্ষা কৰক